নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৰিডিপ লাভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি কিছুমান মটিভেশ্যনেল কথা সদায় আলোচনা কৰোঁ। আহক তেন্তে আজি আমি আলোচনা কৰোঁ এনেকুৱা 10টা কথা যাৰ দ্বাৰা আপুনি জীৱনত সফলতা লাভ কৰে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জ্ঞানী মানুহ এজনৰ কাৰণে কিতাপ এনেকুৱা এখন বস্তু যেনেকৈ অন্ধৰ কাৰণে এখন আইনা। এজন ৰজাৰ কাৰণে তেওঁৰ শক্তি তেওঁৰ বাহুবলত, এজন ব্ৰাহ্মণৰ কাৰণে তেওঁৰ শক্তি তেওঁৰ আধ্যাত্মিকতাত, আৰু এগৰাকী তিৰোতাৰ কাৰণে তেওঁৰ শক্তি হৈছে সৌন্দৰ্য, যৌৱন আৰু মধুৰ বাণী। জুইক আপুনি য'তেই নথক কিয় সি আপোনাক জ্বলাবই। গতিকে দুষ্ট মানুহৰ লগতো একে কথাই খাটে। দুষ্ট মানুহক আপুনি যিমানে সন্মান নিদিয়ক, মান আদৰ নকৰক কিয়, তেওঁ আপোনাক সদায় দুখে দিব। দুখীয়াই ধন বিচাৰে আৰু সাধাৰণ মানুহে সৰগ পাবলৈ বিচাৰে। এটা জন্তুৱে মানুহৰ দৰে কথা ক'বলৈ খুজিব পাৰে আৰু জ্ঞানী মানুহে মোক্ষ প্ৰাপ্তি কৰিব খোজে। যি হৈ গ'ল তাক লৈ কেতিয়াও চিন্তা কৰিব নালাগে। অতীত কেতিয়াও ঘূৰাই পোৱা নাযায়, আৰু যি আহিব লগা আছে তাক লৈও চিন্তা কৰিব নালাগে, কাৰণ আহিব লগা সময়খিনিৰ কথা আপুনি নাজানে। গতিকে বৰ্তমান সময়ত জীয়াই থাকিবলৈ শিকক, সদায় সুখী হৈ থাকিব। যিদৰে এডাল শুকান গছে হাবি এখনত জুই লাগিলে গোটেই হাবিখন পুৰি পেলায়, ঠিক সেইদৰে এটা দুষ্ট পুত্ৰই গোটেই পৰিয়াল এটা খতম কৰি দিব পাৰে। যি মানুহৰ দ্বাৰা আমি আমাৰ কাম কৰাব খোজোঁ সেই মানুহক তেওঁ ভালপোৱা কথাবোৰ ক'ব লাগে, কাৰণ হৰিণা চিকাৰ কৰাৰ আগতে চিকাৰীয়ে মধুৰ সুৰত গীত গায়। এজন বিদ্বান তেতিয়া দুখী হয় যেতিয়া তেওঁ মূৰ্খক উপদেশ দিব লগা হয় আৰু তেওঁ দুষ্ট পত্নী পালন কৰিব লগা হয়। লগতে তেওঁ আৰু দূষিত হয় যেতিয়া তেওঁ জানি বুজিও উপায় নাপায় কোনোবা দুষ্ট মানুহৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিব লগা হয়। সদায় ধন সঞ্চয় কৰিবলৈ শিকিব আৰু মিতব্যয়ী গুণটো আৰ্জিবলৈ চেষ্টা কৰিব, কাৰণ আপুনি যদি ভাবে যে ধনৱান মানুহৰ দুখ কেতিয়াও নাহে বা বিপদ নাহে, এনেকৈ কেতিয়াও ভাবিব নোৱাৰে। কাৰণ আপুনি যেতিয়া বিপদত পৰে তেতিয়া আপোনাৰ যদি ধনে আপোনাৰ লগ এৰে, তেনেহ'লে সাঁচতীয়া ধন শেষ হওঁতেও বেছি সময় নালাগে। সেইকাৰণে ধনক লৈ কেতিয়াও অহংকাৰ নকৰিব। যদি পাৰে আপোনাতকৈ কোনোবা দুখীয়া নিচলাক দান কৰিবলৈও কেতিয়াবা হাত জোকাৰি দিব। যিসকলে ডাঙৰ ডাঙৰ শাস্ত্ৰৰ কথাবোৰ বা সেই শাস্ত্ৰৰ শ্লোকবোৰ বুজি হৃদয়ংগম কৰিব পাৰে, তেওঁ এনেকুৱা জ্ঞানী হৈ যায়। তেওঁ কোন ক্ষেত্ৰত কেতিয়া ক'ত কেনেকৈ কথা ক'ব লাগে সকলো জানে। তেওঁ অপাত্ৰত কেতিয়াও পানী নেঢালে, অৰ্থাৎ তেওঁ জানে কোন সময়ত কি কথা ক'ব লাগে। তেওঁ ভাল বেয়া সহজে অনুমান কৰিব পাৰে, অৰ্থাৎ ক'বলৈ গ'লে তেওঁ সৰ্বোত্তম জ্ঞানী হৈ পৰে। বন্ধু বান্ধৱীসকল, এই প্ৰধান 10টা কথা মহাপুৰুষ চাণক্যই কৈ গৈছিল, যিকেইটা কথা আজিও আমাৰ সমাজত যুক্তিৰে দাঙি ধৰিব পাৰি, আৰু এই কথাবোৰৰ বিশেষ মহত্ব আছে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ মটিভেশ্যনেল কথা পাবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকি নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল বুটামটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।